হেল্ল' গাইজ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল আছাম বয়। আজি মই পঢ়া স্কুলখনত মোৰ শৈশৱ পাৰ হৈ অহা মই স্কুলখনত যোনখন স্কুলত মই মানে পঢ়িছিলোঁ হাই স্কুল, সেইখন স্কুলত আছোঁ মই এতিয়া বৰ্তমান সময়ত। গতিকে আজি ভিডিঅ'টো বহুত ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে। আপোনালোকে এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰিব লগতে বেল আইকনটো প্ৰেছ কৰিবলৈ একেবাৰে নাপাহৰিব। ভিডিঅ'টো মোৰ যদি ভাল পায় তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। এতিয়া হওক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। এই স্কুলখনত মোৰ প্ৰতিটো পল, প্ৰতিটো আৱেগ, অনুভূতি, মোৰ সকলোখিনি এই স্কুলৰ লগত মিলিত হৈ আছে। মই এইখন স্কুলৰ নিচিনা আনন্দ আৰু এইখন স্কুলৰ নিচিনা মানে কি ক'ম আৰু, মোৰ এইখন স্কুলত মানে মোৰ নিজতকৈ মই বেছিকৈ ভাল পাওঁ এইখন স্কুলত। যেতিয়া মই এই ৰাস্তাটো দি কলেজলৈ যাওঁ, নিজৰ কলেজলৈ, তেতিয়াই মই এইখন স্কুললৈ চাওঁ, তেতিয়া মোৰ বুকুখনত কিবা এটা গৌৰৱ হয়। চাওক এইফালে চাওক, কি ধুনীয়া এটা লোকেশ্যন, বা মোৰ একদম মানে নিজৰ এটা গৌৰৱ, মই এখন স্কুলত পঢ়ি গৈছোঁ। আৰু এটা কথা, এই স্কুলখনৰ আজিলৈকে বদনাম হোৱা নাই, আজিলৈকে কোনো হেৰি হোৱা নাই, আৰু আজিলৈকে যিমান ৰিজাল্ট হৈছে চব হাই ফাই ৰিজাল্ট হৈছে। আৰু সেইখন স্কুলৰ নামেই হৈছে আমবাগান উচ্চতৰ মাধ্যমিক বিদ্যালয়। স্কুলখন প্ৰতিষ্ঠা হৈছিলে 1953 চনত হৈছিলে, 1950 চনৰ পিছত হৈছিলে, মানে ভূমিকম্পটো হোৱাৰ পিছত হৈছিলে। মানে এই স্কুলখনত আমি যেতিয়া পঢ়ি আছিলোঁ তেতিয়া এনেকুৱা ধৰণৰ এই পকা প্লেচটো নাছিলে, এইটো নতুনকৈ বনাইছে, মই পোৱা নাছিলোঁ স্কুলখনত, এতিয়া নতুনকৈ পাইছে, ভাল লাগে। এতিয়া স্কুলখনৰ মানে ডিজাইনেই বেলেগ হৈ গ'ল, মানে ইমান বহুত ধুনীয়া হৈ গ'ল স্কুলখন আগত থাকি। এয়া ফুলৰ ইফালে হেৰি দি দিলে, এই চব সন্মুখৰ ইফালে গছ গছনি, কি একদম মজা দি দিছে, একদম ধুনীয়া দেখাতে কিবা এটা ভাল লাগে। মা কষ্ট, মই যদি এতিয়াও এইখন স্কুলত পঢ়ি থাকিব পাৰিলোঁ মানে কি ক'ম। আৰু ইয়াতে আমাৰ ছাৰ বাইদেউসকলৰ সকলোৰে ফটো ইয়াত ৰখা হৈছে, আৰু ইফালে এয়া আছে ফটো, ইয়াত ডাঙৰ ডাঙৰ মহান ব্যক্তিসকলৰ ফটো আছে। এয়া ইয়াতে কিবা এটা লিষ্ট বনাই থৈছে, মই চোৱা নাই, চাব লাগিব। আৰু ইফালে এয়া চাওক কি ধুনীয়াকৈ বনাই থৈছে, এয়া সিফালেও ফটো আছে। এয়া কিবা কিবি আমাৰ স্কুলত অনুষ্ঠান হোৱা, এয়া কিবা কিবি হেৰি ফটো চটো দি ৰাখিছে, বহুত ভাল লাগে। আগৰ দিনৰ ইয়াত মোৰো ফটো আছে বোধহয়, এখন দুখন ইয়াত ক'ৰবাত আছিলে বোধহয়, মই বিচাৰি পোৱা নাই, আছে বোধহয় ইয়াতে। আৰু ইয়াতে জাননী তাননীবিলাক, এয়া মানে কেনেকুৱা নীতি নিয়ম, এইটো চাওক ধানৰে বনাই ৰাখিছে, ইয়াত ইমান ভাল লাগে। আৰু এইফালে চাওক, এয়া স্কুলৰ দৃশ্য এইখিনি। এই কলিয়াবৰ সমষ্টিৰ মানে মেট্ৰিক পৰীক্ষা য'ত হয়, কলিয়াবৰ সমষ্টি মানে এই এৰিয়াটোত মেট্ৰিক পৰীক্ষা যোনখন স্কুলত হয় সেইখন স্কুলৰ নাম হৈছে আমবাগান হায়াৰ ছেকেণ্ডেৰী স্কুল, মানে আমবাগান উচ্চতৰ মাধ্যমিক বিদ্যালয় অসমীয়াত ক'বলৈ গ'লে। আৰু সেইখন স্কুলেই হৈছে এইখন স্কুল। এই স্কুলখনতে হয় মেট্ৰিক পৰীক্ষা আৰু হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা। আৰু এইখন স্কুলৰ ষ্টুডেণ্টে মানে সেইটোৰ পৰীক্ষা বা প্ৰতিটো হাই ছেকেণ্ডেৰী পৰীক্ষা বা মেট্ৰিকত পূৰা হাই ফাই ৰিজাল্ট কৰি আমাৰ কলিয়াবৰ সমষ্টি আৰু আমবাগানলৈ এটা গৌৰৱ কঢ়িয়াই আনে, বৰ এটা ডাঙৰ গৌৰৱ দেই, একদম সঁচা কৈছোঁ। মনত থাকিব। বাই বাই, আই লাভ ইউ স্কুল। মানে কি ক'ম আৰু। গতিকে এতিয়া আজিৰ ভিডিঅ' ইমানতে সমাপ্ত কৰিলোঁ, ধন্যবাদ। লগ পাম অহা ভিডিঅ'ত, চাই থাকক, বহুতো ইণ্টাৰেষ্টিং ভিডিঅ'বিলাক আহি থাকিব। ধন্যবাদ।